हेलो फ्रेंड्स আজি আমাৰ কাপোৰ কাৰাই আছে মানে গামুচা বুব সো কেনেকে কাপোৰ কাৰাই আজি তোমালোকক সকলোকে দেখাম এইখিনিক বাটি কাৰা বুলি কয় আজি কাৰা হৈ গল তো আজি সময় নহব আৰু বিন্ধাব আৰু চালাব লাগিব তো কালি বিন্ধাব লাগিব আৰু চালাব লাগিব তো আজি ভিডিও আৰু কালি ভিডিও লগ কৰি কিনে এটা ভিডিও বনাব লাগিব তো এই আজি হৈ গল আৰু বাকিখিনি নেক্সট কালি এটা কাৰা হৈ গল কাৰা হোৱাৰ পাছত এই বাগিডাল আছে না গিডাল সেৱাৰী বাৰী বুলি কয় তো এনেকে হুটাৰ মাজেৰে সেৱাৰী বাৰী এনেকে ঘুমাই থব লাগিব আৰু যিবিলাক মানে আগতে হুটা গাৰা আছে না সেইবিলাক এনেকে উলাই দিব লাগিব এইখন আপোনালোকে যে জালৰ দেখিছে নহয় এইখন ৰা বুলি কয় আৰু এতিয়া ৰাহৰ মাজেৰে এইবিলাক হুটিয়া যে উলিয়াই আছে এইবিলাক বিন্ধোৱা বুলি কয় মানে ৰাহৰ মাজেৰে হুটাবিলাক বিন্ধাই কিনে উলিয়াই আনি আছে কপালতে সুমাটো আকি তোমাক খাজিম কাছিম বুজি পাবা খুজি 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 মৰম তুমি মৰম দি থাকিবা মই নৰে আপোনালোকে চালাৱা আৰু বিন্ধোৱা দেখি গল তো আজি মানে কাপোৰখিনি আৰু কাৰাম চালাৱা আৰু বিন্ধোৱা হৈ গৈছে এতিয়া কাৰাব লাগিব তো কাৰাবৰ কাৰণে ৰেডি কৰা হৈ গৈছে তো এতিয়া কাৰাম আৰু আপোনালোকে চাই থাকিব
আছে নহয় এইবিলাক চেৱাৰী বাৰী বুলি কোৱা হয় আৰু এইখন যে আছে এইখনক ৰা বুলি কোৱা হয় এইখন ৰা বুলি কোৱা হয় আৰু এইডাল চেৱাৰী বাৰী বুলি কোৱা হয় এইডাল চেৱাৰী বাৰী বাঁহৰ বাঁহগছ যে আছে নহয় বাঁহগছৰ পৰা এনেকৈ কাটা হয় এইবিলাক এইখন ৰা এইবিলাক চেৱাৰী বাৰী আৰু এইখন গামোচা হ'ব আৰু এইখিনি আছে নহয় এইখিনি মৰ বাচা বুলি কোৱা হয় মানে সূতা ছিঙিলে এইফালেৰে মাজেদি নি কিনে জোৰা দিব লাগে তো এইখিনি মাৰ বাচা বুলি কোৱা হয় মানে মাৰ বাচা নহয় চৰি মৰ বাচা বুলি কোৱা হয় আৰু এইডাল ইয়াতে আছে চেৱাৰী বাৰী এইডালকো চেৱাৰী বাৰী বুলি কোৱা হয় তো এনেকৈ চেৱাৰী বাৰী থাকিব লাগে আমি কাপোৰ কাঢ়াই আছোঁ কাপোৰ কাঢ়া এতিয়ালৈকে হোৱাই নাই নোহোৱাতেই ভোকে লাগি গ'ল ভোক লাগি গ'ল এতিয়া কি মেগী বনাই কিনে মেগী খাই আছোঁ এতিয়া